শ্ৰী সূৰ্য মন্দিৰ আপোনালোকক দেখাবলৈ গৈ আছো। শ্ৰী সূৰ্য মন্দিৰ কি হ'ল তাৰ বিশেষত্ব পূজাৰৰ দ্বাৰা গম পাই যাব। তো বলক চাই থাকক শ্ৰী সূৰ্য মন্দিৰ। তাত ভালকে দেখাম, লোকেশ্যনটো চাই যাব। আমি শ্ৰী সূৰ্য মন্দিৰলৈ এইটো মেইন মন্দিৰ সূৰ্য। ইয়াৰ সেইকাৰণে নাম হৈছে শ্ৰী সূৰ্য মন্দিৰ। এতিয়া প্ৰণাম লৈছোঁ, চাই লৈ গৈছে। এইটোৱে মেইন মন্দিৰ না? এইটোৱে। তেখেতে অলপ ভালকৈ জনাব, কওকচোন মন্দিৰৰ বিষয়ে, ইয়াৰ বিশেষত্ব কি কি আছে? আহি আছে, গতিকে তেখেতে ভালকৈ জনাব। আচ্ছা, যিখিনি জানে তেখেতে জনাব বাৰু। হৈ আছে আমাৰ এই সূৰ্যপ্ৰভু আছিলে সেই নামাত। আচ্ছা, নামাত আমি যেতিয়া 22-23 বছৰ বয়স, তেতিয়া তাত আমি ভক্তি কৰিছিলোঁ। ইয়াৰ এইটো বস্তু তাত গৰ্ভপাতি ওলালে, এইটো বনোৱা নহয়। গৰ্ভপাতি ওলাইছে ন? তাৰপিছত যেতিয়া মানুহে গম পালে যে সূৰ্য দেৱতা গৰ্ভপাতি ওলাল, তেতিয়া ৰাইজক জনাই মিলাই মানে ইয়াতে আনি নাম কীৰ্তন ধৰি ইয়াতে ইত্যাদি কৰিলে। ঘৰটো নতুন সজাইছে। আমি জানাত আজি প্ৰায় 42 বছৰমান আগৰ কথা। সেই সময়ে এই ঘৰটো নাছিল, সেইটো নতুন। আমি জানাত যে এই শ্ৰী শ্ৰী সূৰ্য পাহাৰ এই প্ৰভুৰ নাম লৈ। আচ্ছা, এতিয়া আমি যদি কওঁ ক'ত যায় আপুনি, বোলে আমি শ্ৰী সূৰ্য গেটত। বোলে ক'ত যায় আপুনি, আমি শ্ৰী সূৰ্য পাহাৰত। আচ্ছা, তো আপোনালোকে বহুত মানে জনা নাছিলোঁ। হয়, জনাৰ কাৰণে ধন্যবাদ। আৰু এই পাহাৰখনৰ নাম লৈ, আমাৰ প্ৰভুৰ নাম লৈয়ে এই শ্ৰী শ্ৰী সূৰ্য পাহাৰ। মানে শুনিছোঁ শ্ৰী সূৰ্য বোলে নৱগ্ৰহৰ দেৱতা। আৰু আমি জানামতে, আমিও নাজানো, চাওক এটা কম বোলে 33 কোটি দেৱতা আছে। এটা কম, এতিয়া কোনটো কম আচ্ছা সেইটো কায়ো ক'ব নোৱাৰে। আচ্ছা আচ্ছা, এতিয়া কোনে বা কৈছে 33 কোটি দেৱতা এটা কম। ক'ত ক'ত আছে আমিও নাজানো। মানে এতিয়া আৰু পুৰাণা যিবিলাক পুৰোহিত তেওঁলোকেও নাজানে। আচ্ছা, কেনেকৈ গম পাব? কেনেকৈ গম পাব কোনটো দেৱতা নাই এটা? আপুনি জানিব না? নাজানে, কোনেও নাজানে। সেইকাৰণে আমি জানামতে আমি এইখিনিয়ে জানো যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ আমাৰ এই প্ৰভুৰ নাম লৈয়ে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। ধন্যবাদ, আপুনি এইখিনি আমাক জ্ঞান দিয়াৰ বাবে। আমিও কিছুমান পালোঁ। হয়, মোৰ এটা ইউটিউব চেনেল আছে, তাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্ত বা ৱৰ্ল্ডৰ আমাৰ যিখিনি মানুহ আছে সেইখিনি গম পাব। তো আপোনাক ধন্যবাদ জনাই। আচ্ছা, ঠিক আছে, আহিছোঁ। সূৰ্য পাহাৰ মহাপীঠ যাত্ৰী জিৰণি কি ঠাই, যাত্ৰীয়ে তাত জিৰণি বিশ্ৰাম ল'ব পাৰে। সবুজ বিঘ্নে শিৱ মন্দিৰ ওপৰলৈ যাব পাৰি। ললো শ্ৰী সূৰ্যৰ মেইন মন্দিৰ। চাই থাকো আপোনালোকৰ। এতিয়া বহুত মানুহ ইয়ালৈ সদায় আহি থাকে। ওপৰত গৈ আছো, আছে মেইন তাৰপিছত এয়া আকাশী গংগা মন্দিৰ আছে। ইয়াত জোতা চেণ্ডেলৰ প্ৰৱেশ নিষিদ্ধ। পূৰা অলপ সুৰংগ টাইপৰে যাব লাগে। গৈ আছে, চাই থাকিব। ইয়াতো মন্দিৰ আছে, আকাশী গংগা।
কাশী গঙ্গার মন্দির আছে মানে এলকালাইন পুরা মিনারেল ওয়াটার না এগুলা পানী আকাশী গঙ্গাৰ পানী শিলত ধুনীয়া কি আছে চাচোন শিলৰে বৰফ পৰা যেন লাগে শিলৰে কি মনোমোহা দৃশ্য আৰু পুৰণি ভাস্কৰ্য ইয়াত স্থাপন কৰিছে আছিল বহু পুৰণা হয় আৰু শিলৰ খটখৰিৰে যাব লাগে ওপৰলৈকে চাই থাকক দেখুৱাই আছে প্ৰায় শিৱলিংগ আকৃতিৰ দৰে সৰু সুৰা দুই এটা আছে ইয়াতো আছে এইটো হৈছে শিৱলিংগ ওম নমঃ শিৱায় আৰু আছে ইয়াৰে তাতো সৰু এটা শিৱলিংগ আছে কুলুস কুলুস পাৱাৰে নিজৰা বৈ আহিছে ওপৰত আৰু এইটো দেখিছে তালৈকে হৈছে ব্লক চাই থাকক এতিয়া যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক হাইটাৰ পৰা বহু হাৰিছে কেতিয়া আহি আছে আজি আহি পাইছোঁ আমি শ্ৰী সূৰ্য পাহাৰৰ স্তূপ চাই থাকক আপোনালোকে বহুত মানুহ আহে ইয়াত চাবলৈ কিছুমান শ্বুটিং কৰিবলৈ কিছুমান বহুত ভক্তপ্ৰাণৰ আহে পুৰণি শিলত কটা মন্দিৰ আছে চাই ল'ব চাই থাকক কিমান বছৰ পুৰণি কোনেও গম নাপায় চাই থাকক ইয়াৰ দৃশ্য প্ৰাকৃতিক দৃশ্য খুব মনোমোহা এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ জৈন কেফ অৰ্থাৎ জৈন গুহা এষ্ট্ৰলজি সাৰ্ভে অফ ইণ্ডিয়া গুৱাহাটী চাৰ্কেল গতিকে যাই থাকক ইয়াৰ দৃশ্যবিলাক খুব মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ চেষ্টা কৰি আছোঁ এয়া হৈছে কি সৌজে আছে এইটো চিৰিৰে যাব লাগিব এনেকৈ এতিয়া আপোনাৰ শিলত কটা শিৱলিংগ হৈছে ভূঁইকঁপ বা হেৰিৰ ফলতে দাবি গৈছে চাই ল'ব ধুনীয়া আছে চিৰি পানী নিজৰা বহুত মানুহ ইয়ালৈ আহে পানী সুৰংগৰে সৈতে পানী আহে যদিও পানীখিনি ধুনীয়াকৈ আহিছে তাতে পানী বলিব আছে বলিংগ আছে চাই থাকক পানীখিনিত কি ধুনীয়া আছে যোৱাৰ এটা ব্যৱস্থাও কৰি দিছে এনেকৈ যাই আছে হেৰি পৰাই তো আগত দেখুৱাই আছে এতিয়া দেখাই আছে কি শ্ৰী গণেশায় নমঃ বুলি আছে পানীত ভৰি নিদিব কাৰণ মন মন্দিৰে ইয়াত থাকে শিৱলিংগ আছে সেইকাৰণে লিখি দিছে যে শ্ৰী গণেশায় নমঃ পানীত ভৰি নিদিব 23 ফেব্ৰুৱাৰী 2000 জান বহুতে কি কৰে ইয়াৰে ভৰি চৰি ধুই সেইকাৰণে নৌকা ইয়াৰ এইবিলাক আছে পুখুৰীৰ দুইফালে দুখন নাই
অলপ পাছত আমিও যাম পুখুৰী দেখুৱাই আছোঁ যাই আছে বহুত মানুহ ইয়ালৈকে আহে দোকানখনলৈ আহিলে হ'ল হ'ব পাৰিব